নমস্কাৰ বন্ধুসকল, বহুত দিনৰ পাছত আপোনালোকলৈ এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ। আমি গৈ আছোঁ তিনিচুকীয়াৰ এখন ভিতৰুৱা গাঁও লক্ষীপথাৰ গাঁৱলৈ। ইফালে দুইফালে যে আপোনালোকে দেখিছে, এই দুইখন আছে লক্ষীপথাৰ ৰিজাৰ্ভ। ৰাস্তাৰ পকীকৰণৰ কাম নতুনকৈ আৰম্ভ কৰিব আৰু ৰাস্তাই এৰি থৈ আহিব এসময়ত বোকাৰে লুতুৰ পুতুৰ হৈ থকা ৰাস্তাটো নিজৰ ইতিহাস। কেঁচা ৰাস্তাই হওক বা পকী ৰাস্তাই হওক, এনেকৈয়ে ৰাস্তাই লৈ যায় মানুহক এক নিৰ্দিষ্ট স্থানলৈ। আৰু আমিও গৈ আছোঁ মোৰ বাইদেউ এজনী। অৱশেষত আমি আহি পালোহি আমাৰ বাইদেউৰ ঘৰ, বাইদেউৰ দীঘলীয়া পদূলি, আৰু ইয়াকে কয় গাঁৱৰ দীঘলীয়া পদূলি। আমাৰ জোন বাইদেৱে পতা এয়া ঘৰৰ আগৰ ফুলনি। এইটো নাৰিকলৰ খোলাত কপৌ ফুল ৰুইছে। কপৌ ফুল বহুত ভাল লাগিব। আৰু এইবোৰ দেখিছেই, বিভিন্ন জলকীয়া আছে, ফুল আছে, কিবা কিবিবোৰ আছে। তো নাৰিকলৰ খোলাত এইদৰে অৰ্কিড ৰুইছে, বহুত ভাল লাগিছে। আপোনালোকেও কৰিব পাৰে এইদৰে। এয়া হ'ল গোলাপ, প্ৰেমৰ উপহাৰ গোলাপ। আৰু এইবোৰ পাহি সৰি আছে। যিমান ধুনীয়া হ'লেও আমিও এদিন এইদৰে সৰিব লাগিব। গোলাপ ফুলে সেই কথাই কৈ যায় বাৰে বাৰে, গোলাপ ময়ো কাৰোবাক দিম ছিঙি। এইবোৰ টকৌ পাত হয়, মানে টকৌ গছ, আৰু এইবোৰ পাতেৰে ঘৰ চোৱা হয়। টকৌ গছৰ এইটো গুৰি নহয় আৰু কাগজটো। আৰু এইবোৰ টকৌ পাতেৰে চোৱা ছাল। এইদৰে টকৌ পাতৰ ঘৰত চোৱা ছালত বহুত ভাল লাগে থাকি। চিনি পাইছে? টেঙেচি শাক বুলি খাই এজোপা, শাক হিচাপে খাব পাৰি, মানে আৰু বেলেগ হিচাপে কিবা খাব পাৰি। কোনটো জেলি বনাব পাৰি নেকি গুটিটোৰ পৰা? হয় নেকি? মাছৰ টেঙা বনাই খাব পাৰি। এইটো মাজত কি আছে? গুটিকেইটা খাব পাৰি। কাঁইটীয়া এই জোপা গছ, এইজোপা কিবা স্থলপদ্ম নে কি বুলি কয় বোলে। স্থলপদ্ম। আৰু সোঁপা এপাহ ধুনীয়া শুভ্ৰ স্থলপদ্ম আকাশৰ নীলাখিনিক নিজৰ কৰাৰ হাবিয়াসত ফুলি আছে মনো হৈ। আৰু এইপায়ো ভাবিছে চাগে আকাশৰ ডাৱৰখিনিতকৈ মই কোনো গুণেই কম নহয় বুলি। আৰু এইটো এটা কোমোৰা আছে, কোমোৰা হেদালি হয়। কোমোৰা এটা শুই আছে কুম্ভকৰ্ণৰ দৰে, একেবাৰে ছিঙি মেলি খাই থ'লেহে গম পাব বাপেকে কোমোৰা। আৰু এইবোৰ ঘৰুৱা পেলনীয়া পাত্ৰত এইবোৰ বিভিন্ন ধৰণৰ গছৰ পুলি ৰুইছে, ফুলৰ পুলি কিবা কিবিবোৰ ৰুইছে। এই ফুলৰ বাৰীখন নিজে পাতিছে নেকি বাইদেউ? মজা লাগিছে দেই। কিন্তু ভিনিয়েটো নাই আজি। কোনকেইটা এইকেইটা ভাল লাগিছে। এইবোৰ বাইদেৱে বহুত কষ্ট কৰি বনাইছে। এইবোৰ বাঁহৰ হয়, এইখন বাঁহ দি বনাইছে কষ্ট কৰি। এইখন বাঁহৰ চকী হয়। এইখনতো বহুত ভাল লাগে বহি ইয়াত। সম্পূৰ্ণ বাঁহৰ হয়, ৰং দিছে।
আৰু এইজনী হ'ল হৰিণা হৰিণাৰ পেইণ্টিং কৰিছে আমাৰ জোনবাৰ ভিনিদেৱে নিজ হাতেৰে এজনী আমাৰ বাইদেউৰ ছোৱালীজনী কি নাম আছিলে তোমাৰ নামটো কৈ দিয়া সুনয়না গগৈ কোন ক্লাছত পঢ়ি আছা 4 স্কুল তুমি কি কৰি ভাল পোৱা ডান্স কৰি ভাল পোৱা ডান্স শিকি আছা নেকি ক'ৰবাত নাই শিকা ন নিজে নিজে ইউটিউব চাই শিকা নেকি এতিয়া নাচা এতিয়া নাচি দেচোন মানে কিবা এটা লাজ গৈছে ইফালে বাইদেৱে কিবা কিবি ৰান্ধিছে আমাৰ বাবে বাইদেউ যাওঁগে আমি যাওঁগে বোলো বহুত ভাল লাগিলে থাকি তাকে আকৌ এদিন থকাকে আহিম ভাল লাগে বহুত ভাল লাগে থাকিলেও এইদৰে বাইদেউৰ ঘৰত বিভিন্ন কিবা কিবিবোৰ কৰি কিবা কিবিবোৰ দেখুৱাই ভিডিঅ' কৰি এইদৰে আমি যাবলৈ ওলাইছোঁ পুনৰ নিজৰ ঘৰলৈ